Ambagos. Hello. Hello. Oh, Susmita diasun. Oh, Susmita. Mrs. na jakile. নহয় মই পেটৰ পেলু কেলে মাৰিছা বছলা মই মানে পপাহঁতে ভাত খাই গ'ল মই বিদ্যা খতম কৰিছো মই তোমাৰ মেছেজ পোৱা নাই মই ভাত নাই খোৱা কেলে এনে কৈছা মোক সেইবোৰ বাদ দিয়া কালি কিবা গম পালে নি ঘৰত নহয় বৰুৱা ছোৱালী কেছটো গম পালে নি নহয় তোমালোকে কৈছে কেলাতে মানে মেছেজ দিছে তামুলি য'তেই মোক দুঘাপ কিন্তু মই আজিহে কালিছোঁ কিন্তু মই যদি তাইক নাপাওঁ হ চাবা মই পথালি চিপ জৰি পথালি জীৱনত এইটো পথালি চিপ জৰি হোৱাই নাই কচম কৈছোঁ কোনো পুলিচে ফিটাকে দিব নোৱাৰিব মোৰ আত্মাটো মানে কি বেলেগ আছে সেই টাইমত পুলিচে বিচাৰি নাপাব মই আকৌ আত্মাত সোমাই দিম চিন্তা দিয়া মিঠা কি কৈছা তুমি কেলে তেজ খাইছা কেলে মই ছোৱালী নোলোৱাকৈ শুই আছোঁ বিদ্যা কচম কৈছোঁ মোক গোটেই গা ঘামি গৈছে কমলা টেঙা খাইছোঁ আপেল খাইছোঁ মই ভাত খোৱা নাই পৰত কাটিছোঁ এই জানুৱাৰী দিনা পৰত কাটে নেকি মানুহে ফুল জানুৱাৰী নহ'লেতো হেপী নিউ জানুৱাৰী হৈ গ'ল 16 চন তুমি পাগল কৰিলা মোক মই কি বলিয়া কুকুৰে কামিছিলে নি মোক মই ৰহিতলৈও যোৱা নাই কচম কৈছোঁ মই সুস্মিতাৰ মিতাৰ আই লাভ ইউ বুলি এবাৰ কোৱা না এবাৰ ভাবাচোন মোক খাস্তা বুলি কেলে দলিয়াইছা মই খাস্তা নহয় চোৱা মই হোটেলৰ মিঠাই বেয়া পাইছা নি নহয় তুমি দুখ লাগে কৈছা আকৌ নহয় বেজাৰো আছে বেজাৰ বিভাগ আছে চব বেজাৰ এনেকৈ গ্ৰহণ কৰিব নোৱাৰিতো কি কৰি আছা অঁ নহয় পাপাহঁতক শুনালোঁ অঁ কচম কৈছোঁ হা নহয় পাপাই মানে মই গ'লে যিখন চেয়াৰত বহিবলৈ দিছে হঁ সেইখন আমাৰ কুকুৰ নোখোৱে আমাৰ ঘৰৰ কুকুৰটো নোখোৱে সেইখনত সঁচা নোখোৱে মই বাৰাণ্ডাত বহিবলৈ দিছে কি তাৰমানে মই বগনীয়াতকৈ দছটা নেকি বাৰাণ্ডাত কোন বহে জানা নাজানো বস্তা বহে বস্তা আমাৰ ঘৰত বস্তাহে থয় বাৰাণ্ডাত ইমান কেলে থাৰ্ড ক্লাছ মানেতো আপোনালোকে চাওক এটা কথা চিনি দিব আপোনালোকৰ ঘৰ দিয়া বোলে ৰং দিব কিন্তু দুমহল হ'লেও কি আমাৰ পাপাৰ লগত জইন নমৰিব আমাৰ পাপাৰ লগত নোৱাৰিব বুলি মই কৈ দিলোঁ তাৰমানে আমাৰ ঘৰখনৰ ৰিমট কণ্ট্ৰলটো আপোনালোকৰ ঘৰত নাই বাৰু এটা কথা চিন্তা কৰিব আমাৰ ভাতবিলাক খানা ক্লিয়াৰ বুলি নকয় আমাৰ ৰিমটৰ যোগেদিহে কয় কিন্তু অঁ তেনেকুৱা ঘৰৰ ল'ৰা এটাক যদি বেয়া পাই মই থংকি গগৈক লৈ গৈছিলোঁ থংকি গগৈ কিমান ডাঙৰ মানুহ সি লাজ পাইছে বোলে তামুলি এনেকুৱা ঘৰৰ মানুহ পতাইছোঁ নে তোমালোকৰ ঘৰত যেতিয়া চাপনিটোৰ পৰা মাৰি দিলে ঠেকেচ মাৰি পেলাইছে কিন্তু পাৰ্থহঁত গ'লে আহা পাৰ্থ পতিকত বহা সেই কথাটো কেনেকৈ মেহিক কপ পাওঁ তোমালোকে কেলৈ মই গলত থংকিং মই গৈছিলে মই তোমাক কৈছোঁ যে সঁচাকৈ তোমাৰ সুস্মিতা তোমাক ডাইৰেক্টলি কৈ থাকিব মই তোমাক যে থংকিংখন গ'লে তোমালোকে অকণ সাৱধান হৈ থাকি কথা পাতিবা সি বলেইখন লৈছে নতুন বাপেকে লৈ দিছে কোনো চুচুবা গ'লে সি গাড়ী নাই নিয়া মোৰ লগত পৰি সি লৈ গ'ল মোৰ এনেকৈ সুস্মিতাটো ক'ব ব'ল যাতে গ'লত তেতিয়ালৈ চোৱাচোন মই কিমান টকা তোমালৈ মিঠাই লৈ গৈছোঁ তুমি যি খানিবা তুমি কোৱা চকৰি গৰম বা পকৰি গৰম সকলো মই লৈ গৈছোঁ পকৰি চকৰি তুমি লাষ্টত কি কৰিলা মোৰ মগজটো চকৰি বনাই পেলালা হয় ন সেই কথাখিনি মনত ৰাখিবা যে তামুলীয়ে যিটো বেয়া পায় সি বৰ বেয়া পায় কচম কৈছোঁ মই এনেকৈ তুমি যদি মোক মানে কৰি থকা মই বিদ্যা কচম কৈছোঁ মই উল্টাকৈ মৰি থাকিম তোমালোকৰ পদ্ধতিত মৰি থাকিম মই দেউতাৰ নাম বুকুত লেখি থৈ যাম তোমালোকৰ দেউতাৰ নাম পংকজ বৰা মই ৰুটেশ বুলি কয় গোটেই গাঁৱত তোমালোকৰ দেউতাক ৰুটেশ বুলি কয় ইনে উৰফে ভাল নামলৈ কিন্তু তোমালোকৰ দেউতা থাৰ্ড ক্লাছ কণ্টেক্টাৰ মই জানো ক'ত কাট কি লগাই থৈ যে সহায়কত দলংখনত তোমালোকৰ দেউতাই কি জিকেট দায়ী কৰি গৈছে আজি 70 চনত দেউতাই পইচা তাত চান্দা তুলি পেলাই তোমালোকৰ ঘৰটো বনাইছে মই কিন্তু বাহিৰ জানো মোৰ ঘৰটো খেৰঘৰ নিচিনা হ'ব পাৰে বুজিছা নাই হ'ব ৰাখিছোঁ তোমালোকৰ লগত মই টাইম পাছ কৰে মোৰ আমাৰ কুকুৰজনীৰ লগত শুই থকা বেলেগ কেইটা বল চৰি মাৰি